সৈনিকা গৈ ইউটিউব চেনেলে স্বাগতম জনালোঁ। আজি 4টা বজাতে উঠিলোঁ দৌৰিবলৈ, কিন্তু বৰষুণ দি আছিল বাবে যাব পৰা নাই। এতিয়া 4:30 বাজি গ'ল। ওলাই আহিছোঁ, এয়া ৰাস্তাত আছোঁ। অলপ আগত লগৰ এজনী আছে, আপোনালোকক লগ পাই আছোঁ। তাই চপাই লওঁগৈ যিহেতু দেৰি হ'ল। আমি গৈ আছোঁ এতিয়া। আমি আছোঁ এতিয়া জিজেছ চাৰিআলিত। তো কুকুৰ দেখি লগৰজনীয়ে ৰখি দিলে, সিটো কুকুৰে ৰখি আছে। বলক তেনেহ'লে আজি অলপ দেখুৱাব চেষ্টা কৰিম। আগতে ভিডিঅ' এটা ৰেকৰ্ড কৰিছিলোঁ, জানো কি হ'ল, ডিলিট হৈ গ'ল। তো সেইকাৰণে আকৌ প্ৰথম পৰা কৰিবলগীয়া হ'ল। চব কেনেকৈ কুকুৰজনীয়ে চাই আছে। তাহে গতিয়ে গতি কৰিছ ৰাখিব মন্দিৰ। Gotta go and get angry at all of my honesty. You know I try, but I don't do too well with apologies. I hope I don't run out of time, cause someone call a referee. Cause I just need one more shot, have forgiveness. I know you know that I made those mistakes maybe once or twice. And by once or twice I mean maybe. আজি প্ৰায় ৰাস্তাটো ভিডিঅ'কে দিছোঁ। এইখন দৃশ্য আগত খহনীয়া আছে, গাড়ী লাহে লাহে চলাব। তো এনেকুৱা, সেইকাৰণে এইবোৰ লিখি দিছে। তো অলপ মই দৌৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক ভিডিঅ' কৰি দেখাম। এইখন নৈ আছে, সেইকাৰণে আগত চাইনবোৰ্ডখন মাৰি থৈছে। তো কেঁকুৰি আছে ন, সেইকাৰণে গম নাপাব, লিখি থোৱা আছে। পানী অলপ বাঢ়িছে আৰু সেয়া মাছমৰীয়া এজন আছে, জাল পাতিছে নেকি। আজি বেলেগ ভিডিঅ' দিব নোৱাৰিম, কাৰণ ইয়াত ভাল ইডোখৰত একোৱেই নাই, অকল ৰাস্তাটো দৌৰা অলপ দেখুৱাইছোঁ আৰু। এয়া নামঘৰ জানা, মথাদাং নামঘৰ হয়। তো আমি মথাদাং পাইছোঁহি দৌৰি আৰু কিমানডোখৰ আগবাঢ়ি যাব পাৰোঁ চাওঁচোন। তেনেহ'লে গৈ থাকোঁ, আমি আকৌ লগ পাই আছোঁ। এইখন হৈছে ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয় মথাদাং। এইখন এয়া শিৱ মন্দিৰ। তো মথাদাঙৰ মানুহে যদি মোৰ ভিডিঅ' চাই চিনি পাব আৰু মই যে ইয়াৰে ছোৱালী বুলি। বিবাহ ভৱন, এইটো হৈছে বিবাহ ভৱন, অভিলাষা বিবাহ ভৱন। এইখন চাইনবোৰ্ড। কোনোবাই যদি বিবাহ ভৱনত বিয়া হ'বলৈ আহে, ইয়াতে আহিব পাৰিব। আমি এতিয়া আছোঁ ডিচিয়াল গাঁৱত। আকৌ এডোখৰ পালোঁ, এনেকুৱা আগত আপোনালোকক দেখুৱাই আহিছোঁ। আকৌ
আজি গৈয়ে থাকিম আৰু ঘৰ উভতি নাযাওঁ। তো ব'লক। ক'লা ক'লা আহিছে ফটোটো। এয়া ঢুলীয়াপাৰ নামঘৰ। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে এতিয়া আমি ঘৰলৈ গৈ আছো। মনতে পৰিছে। উজনিৰে ৰেলখনি